নমস্কাৰ, মই নমামি আপোনালোকৰ ওচৰলৈ আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ। আহকচোন ভিডিঅ'টোত ক'ত গৈ আছোঁ চাওঁ। মই বৰদোৱা গৈ আছোঁ। কি কাৰণে? কিবা আজি গান এটা আমি শ্বুটিং কৰিবলৈ গৈ আছোঁ। হয় নেকি? গানটোৰ নাম কি? গানটো ভক্তিমূলক গান এটা। কিবা মোৰ দেশ মোৰ মাটি তেনেকুৱা। ছিংগাৰ কোন? ছিংগাৰ ময়ূৰ জ্যোতি। মই কি আছিল তাইৰ নামটো? ৰ'বা হেৰি ময়ূৰী দত্ত ইয়াৰ। বহুত ভাল ছিংগাৰ অসমৰ ময়ূৰী দত্ত। ইমান ধুনীয়াকে সুধিছো কথা এটা আৰু কৈছে কোন ছিংগাৰে চিনি নাপায় আৰু কি কৈছে গানটোৰ নামটো কি ক'লে? মোৰ দেশ মোৰ মাটি নহয়, একচুৱেলি খাটি অসমীয়া গানটো কৰিব আমি নগাঁও গৈ আছো বৰদোৱা। আৰু কম গুড মৰ্ণিং চবকে ৰাতিপুৱা বহুত টাইম হৈ গ'ল, এতিয়া লেট হৈ গ'ল বহুত গাঁৱতে। নাই তাৰমানে কি হৈছে, মই ৰাতিপুৱা সোনকালে উঠি আহিলোতো, সেইকাৰণে তাৰমানে গমেই নাপাওঁ, মোক ৰাতিপুৱাহে কৈছে। কপিল আমাৰ। কপিল শৰ্মা নে কপিল দাস? কপিল দাস। ওকে। আমাৰ হিৰো। আমাৰ ডাইৰেক্টৰে গাড়ী চলাই আছে। আমাৰ ডাইৰেক্টৰে গাড়ী চলাই আছে। তেখেতে ডিছাপ্লিনৰ একদম পুৰা ধ্যানত চলাই আছে। পিছত আপোনালোকক পুৰা সম্পূৰ্ণকৈ দেখাম। এয়া বৰদোৱাৰ গেটখন, মেইন গেটখন পালোহি আমি আৰু শ্বুটিং স্পটত আমি গৈ আছোঁ। আজি খুব সুন্দৰ ভিডিঅ' ছং এটাৰ শ্বুটিঙত গৈ আছোঁ আৰু গানটো গাইছে ময়ূৰী দত্ত, অসমৰ জনপ্ৰিয় সেই কণ্ঠশিল্পী ময়ূৰী দত্ত। তাইও আছে অলৰেডি, তাই পাই গ'ল সেই স্পটত। চ' আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমাক নালাগে নহয়, আমাৰ গাড়ী পাৰ্কিং আছে। পাৰ্কিং নালাগে ককাই, আমাৰ গাড়ীখন ইখন ক'ত আছে? এয়া মেকআপ লৈ আছে, মই মনে মনে তাইক ভিডিঅ'টো কৰি আছোঁ, চাই থাকক আপোনালোকে। ট্ৰেক্টৰখন কেইটা বজাত লাগিব? গুড মৰ্ণিং। এয়া চাগে আমাৰ নিজৰ নমামি। এনেকে যে নেদেখাবা, একদম সাজু হৈ যায়। আমি আহিছোঁ আজি খাটি অসমীয়া বুলি এটি গীত কৰিবলৈ। কৈ যোৱা। এয়া মেকআপ লৈ আছো আৰু জংঘলী তাই এনেকে দেখুৱাই দিছে মোক। আমি বহুত সোনকালে আহিলো আৰু নিজৰ হাতে বহুত দেৰিকে আহি পাইছে। বহুত আমি লোকেশ্যন চাই আৰু এতিয়া মেকআপত বহিছো। এয়া মেকআপ কৰিছে আমাৰ টিংকু তেৰণ। তাৰপিছত আৰু আজি মোৰ লগতে আৰু এগৰাকী অসমৰ জনপ্ৰিয় অভিনেত্ৰী আছে নিজৰ নমামি, যোনে আমাৰ ভিডিঅ'টো কৰি আছে। তেওঁৰ ইউটিউব চেনেলতে আপলোড হ'ব, গতিকে তেখেতৰো মেকআপ আছে। গতিকে আমি খুব ধুনীয়া এটি গীত কৰিবলৈ সাজু হৈছোঁ। গতিকে ৰাইজৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ, ছাপোৰ্ট বিচাৰিছোঁ, সেয়াই আৰু লাহে লাহে দেখা পাই থাকিব আপোনালোকে। BTS দেখা পাব আৰু মাজে মাজে দেখা পাই থাকিব, সেয়াই আৰু এয়া আৰম্ভণি। নমস্কাৰ, মই আজি নতুন গান এটাৰ ভিডিঅ'ৰ শ্বুটিং কৰিবলৈ আহিছোঁ। আজি বৰ ধুনীয়া জেগা এটুকুৰাত আহিছোঁ, বৰদোৱাৰ। এয়া দেখিছে বৰদোৱাৰ গেটখন। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। আপোনালোকে খোজকাঢ়ি খোজকাঢ়ি ক'ত যায়? মেকআপ দিবলৈ। মেকআপ দিব যায়। আজি আমাৰ শ্বুটিং আছে ন? আপোনাৰ নামটো? মোৰ সুজিতা বৰা। আজি প্ৰথম পাইছোঁ ন? হয়। আৰু শ্বুটিঙত সদায় নতুন নতুন ঠাই, নতুন নতুন অভিজ্ঞতা আৰু নতুন নতুন মানুহ লগ পোৱা যায়। আৰু এয়া এখন খুব সুন্দৰ ঠাই। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এই ঠাইটুকুৰাত আহিম, নামঘৰত আহিম বুলি। চ' ফাইনেলি ভগৱানে মানে কেনেধৰণে লৈ আহিছে এই গানটোৰ জৰিয়তে। চ' ভাল লাগিছে আৰু ময়ূৰী খুব এটা সুন্দৰ মনৰ তাই এগৰাকী ছোৱালী আৰু ভাল লাগে তাই। মই গানত বহুত দিনৰ পৰা শ্বুটিং কৰিম বুলি ভাবি আছিলোঁ। চ' সেয়া অভিনয় কৰিবলৈ পাই মই সুখী। পানী বটল ফ্ৰিজৰ পানী। হাই চবে গম পাইছে কৰিব লাগিব। অসমীয়া আহাৰ এই আমি অসমীয়া আহাৰত গৈ আছোঁ। ইয়াতে কিবা আমি ব্ৰেকফাষ্ট কৰোঁ, তাৰপিছতে মেকআপ ইয়াতে ল'ম।
বৰদোৱাৰ নামঘৰৰ ওচৰতে অসমীয়া আহাৰ বুলি এখন হোটেল আছে। আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম আৰু ইয়াতে কাপোৰ চেঞ্জ কৰিবৰ কাৰণে সুবিধা কৰি দিছে আৰু তেওঁলোকে খুব সুন্দৰভাৱে ৰুটি গৰম গৰম ৰুটি চব্জি আমাক খাবলৈ দিছে আৰু তেওঁলোকে নিজে মিঠাই দৈ পনীৰ বনায়। চ' আপোনালোকে কেতিয়াবা গ'লে সেই হোটেলখনত সোমাব পাৰিব। মই তাৰ পৰা দৈ লৈ আহিছোঁ, খুব মিঠা আৰু মানে ঘিউ এটা ফ্লেভাৰ আছে। মই খাই বিৰাট টেষ্টি পাইছোঁ। আপোনালোকেও কেতিয়াবা বৰদোৱাৰ গ'লে সেই হোটেলখনত আপোনালোকে খাই আহিব পাৰিব আৰু ৰসগোল্লাটো বিৰাটে ভাল। আৰু মটৰ ঘুগুনি ৰুটি খালে মই এখন মাত্ৰ এখন আমাৰ পেটত হজমে হ'ব ৰুটি এতিয়া। তুমি খালা নাই? খালোঁ। এই আমাৰ একদম ডাইৰেক্টৰ ছাৰে খাই আছে, ডাইৰেক্টৰে খাই আছে পুৰা ধ্যানত খাইছে কিন্তু দেই। ঘুগুনি কিন্তু 2টা বাতি লৈছে, এই কেমেৰাত গম পোৱা যাব পিছত। এয়া মই মেকআপত বহিছোঁ। টিংকুৱে খুব সুন্দৰভাৱে মোক মেকআপ দিছে আৰু মেকআপ এটা নতুন লুকছ, গাঁৱলীয়া লুকছ। নিজকে খুব ভাল লাগিছে মোৰ দেখি পিনে। মেকআপটো ফিনিচিং ইমানেই ধুনীয়া কৰিছে টিংকুৱে। চ' থেংক ইউ ছ' মাছ টিংকু। আৰু আগবাঢ়ি যোৱা আৰু ভাল ভাল কাম কৰি যোৱা। আৰু এই ভিডিঅ' চংটো সকলোৱে আমি একেলগতে মিলি অভিনয় কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব। যদি ডাঙৰটো কাটিবা, দৰকাৰ হ'লেহে সৰুটো কাটিবা, নহ'লে এনেই কাটি দিবা। এইবোৰ দিবা, তিয়ঁহটো মাজত পিছত দিবা, অকণমান পাছত নে এতিয়া দিয়া, যেতিয়া দিয়া আপুনি জানে নহয় প্লেটটো দিব আছে। 12টা বজাৰ পিছত আপুনি ঠিক আছে? এতিয়া নালাগে, এতিয়া আমি চবে ব্ৰেকফাষ্ট কৰিছে। 12টা বজালৈ কাৰো খানা নালাগে এতিয়া। চাহটো দিব পাৰে। 12টা বজাৰ পিছত বজাৰখন আপুনি মেলি দিব। এতিয়া আপুনি এইখিনি গাড়ী ভৰাই দিয়ক যাওক। এইটো কিমান? এইটো 150 টকা। 150 টকা। 50 টকা দিওঁ না দাদা? কিমান দিয়ে সেইটো কম। 50 টকা দিম এটা বহিলেনো মানুহ ময়ে পৰিম ন? 120 টকা ধৰিম তোৰা। এইবিলাক ছোৱালী নিচিনা কি কৈছে এইবিলাক। বিয়া পতা কি হ'ল? ই বিয়া পতা নাই। বিয়া পাতিবা? বিয়া হ'বা তুমি? তুমি মোলৈ বিয়া হ'বা? তোমাক দেখি মই পাগল হৈ গৈছো জানে। এইটো জহা বহুত বিয়া পাতিব? ঐ আহা আকৌ মৰি আহা। তুমি চলাবানে? ৰ'বা তুমি অকণ হেণ্ডিমেন হোৱা, মই চলাই লওঁ, তাৰপিছত মই হেণ্ডিমেন উঠিলাম। ইয়াত দিয়া ডাইৰেক্ট দিয়া। তুমি ডাইৰেক্ট দিলা? ডাইৰেক্ট দিছোঁ। অকণমান 1 2 3 ৱাও। কোনটো পচন্দ আছে, ৰঙা নে নীলা? কোনটো পচন্দ হৈছে? ৰঙা নে হালধীয়া? 100 টকা কৰিব দিয়া। লৈ লোৱা। নামি দিয়ক। কি ট্ৰেক্টৰ চলাব আহিছা? ট্ৰেক্টৰ চলাব আহিছোঁ। ফটো এটা মাৰি এইবোৰ কৰি দিলে দেৰি হ'ব। একদম খাটি অসমীয়া। মা খাব? খাব? কল বহুত ভাল বস্তু। কল খালে খাব নোৱাৰে। কল পায়, তোমাৰ কল খাব নাপায়। আমি এতিয়া শ্বট দিবলৈ গৈ আছো। কেইবাটাও শ্বট হৈ গ'ল, আকৌ এতিয়া আমি গৈ আছো। আমি ক'ত গৈ আছো? আমি যিহেতু বৰদোৱাত উপস্থিত আছো আৰু এতিয়া বৰদোৱাৰ নামঘৰৰ ভিতৰত হ'ব শ্বুটিংটো। তাৰপাছত আৰু তেনেকৈ আৰু লোকেশ্যন ৱাইজ আমি অকণমান দেখুৱাই যাম আৰু চাই থাকিব। খাটি অসমীয়া, খাটি অসমীয়া, খাটি অসমীয়া কি যে আৰু বন্ধু কোৱা, এইবাৰ বন্ধু। হেল্ল', এই কিনাৰতে এখন কাপোৰ মেলা দলং দেখিছোঁ, দীঘল সৰ্বোত্তম বৃহৎ। ভাল লাগিছে এখন দেখি আৰু আমি শ্বুটিং কৰি আছোঁ। এতিয়া নেক্সট লোকেশ্যনত গৈ আছোঁ। খুব ভাল লাগিছে। খাটি অসমীয়া, অসমৰ ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। জয় অসম। জয় অসম, জয় অসম। খাটি অসমীয়া। তাতে কৈছে আপুনি স্বামীক ভক্তি কৰে যেতিয়া আপুনিয়ে সতী। সেইকাৰণে সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ বটদ্ৰৱা।
অ'কে যিহেতু শ্বুটিঙত আমাৰ বহুত কষ্ট হয়, এয়া শ্বুটিঙৰ মাজে মাজে অলপ এয়া কিছুমান চিন আপোনালোকক দেখাইছোঁ আমি কি কৰি থাকোঁ। কি হয় এইটো? শ্বুটিঙৰ মাজে মাজে অলপ ধেমালি চলি থাকে আৰু। এতিয়া শব্দটো থাকি থাকিব লাগিব ফাষ্ট কৰিব লাগিব বহুত ভাল কথা কি আৰু দিব লাগে কি কৈছিলো কৈ দে বা কেক দিয়ক দিয়ক মজা 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 বেয়া কথা কয় বেয়া কথা কয় হিন্দীত কি বুলি কয় সেইটো কওঁতে মোক কি কয় কি কয় ইও থাপৰ ক'ব এতিয়া মই খাইছো থাপৰ হয় নেকি অ' মজা কেক বা এটা এটা খাবলৈ দিয়ে আছে নে দিনৰ শ্বুটিংখিনি শেষ হৈ গ'ল, এতিয়া নাইট শ্বটবিলাক ল'ব। চ' নামঘৰৰ ভিতৰত আমি এতিয়া গৈ আছোঁ কষ্টিউম চেঞ্জ কৰি, এয়া বৰদোৱাৰ নামঘৰৰ ভিতৰত। অসমীয়াৰ জাতিৰ জন্মদাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান বৰদোৱা, আৰু তেওঁ এই জন্মভূমিতে প্ৰথমবাৰ নামঘৰ স্থাপন কৰিছিল 1494 খ্ৰীষ্টাব্দত। এক শৰণ ধৰ্ম নামঘৰ, ইয়াতে তেখেতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। আজি শ্বুটিঙত আহিছোঁ যিহেতু, সেইকাৰণে গোটেইখিনি মই আপোনালোকক আঁতি গুৰি মাৰি দেখাব নোৱাৰিম ভিডিঅ'টোত। চ' যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে যদি কিবা যদি ভুলপান্তি হয়, ধুনীয়া শান্তি এটা পৰিৱেশ, দুৱাৰ মুখত সোমাই মানে মনটোৱে কিবা ভাল লাগিছে। খাই যাম বুলি ভাবিছিলোঁ কিন্তু আকৌ যে খাই এপাকত সোমাম এইটো ভবা নাছিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কেনেকুৱা পালে ভিডিঅ'টো শেষলৈকে কমেণ্ট কৰিব। খাটি অসমীয়া নতুন ভিডিঅ' চং আহি আছে অতি সোনকালে। আপোনালোকে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু থেংক ইউ।